बाटी उड़ाम गाइस बाटी तो बॉयस बसे लगा दी आगुन बाटी हे भगवान ओ हे प्रभु कृष्ण जगन्नाथ ओम नमः शिवाय ओ लगे कौन भागो ओ गाइस चंद्रमा से घुसी गल गाइस तो लगा दिया है हम साला दूर में ही रहता है ये क्या होगा ना ओ गाइस भागो 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 ब्लास्ट हो गया तोड़ गया गाइस 1 2 3 गोविंदा हे प्रभु कृष्ण गाइस लाइव प्रूफ दुनिया से हो गया ए उड़ी ले गाइस उड़ी बा ए उड़ी जा हैप्पी दिवाली हेलो गाइस वेलकम बैक टू माय खुटरा चैनल आकाशदीप ब्लॉग्स तो बहुत दिन पिছত आको मैं टपकी गलु यूट्यूबर जगत गाइस बहुत दिन आसले तो आपलोके भाबिसले गाइस वो उड़ गया साला नहीं उड़ा हम आ गए गाइस तो मैं आसो गाइस बर्तमान ढेकियाजुली टी स्टेटत आरो इटा मोर सत আছে দেখিছে বিখ্যাত ইউটিউবার আদিবাসী ভিতর বিখ্যাত जय जोहार नमस्कार तो मैं बोले चाहता हूं मैं बोले क्या मैं कब बिचारी आसो जे हमनी के भाई के बहुत कष्ट दुख कर रहे थे तो अपना देख कष्ट दुख करी আছে मोर भाईटी टू विराट অলপ সাপোর্ট করিব एकदम भाईटी को उठाई দিব टिंगटिंगाई करी हिमालय पहाड़ उठाई दिबार जेते नाम बाबा अपना सबत হয় সকলোকে হ্যাপি দিৱালী বুলি মই উইশ কৰি আছো यस गाइस আৰু যেহেতু আজি হৈছে দেৱালী আৰু দেৱালী ওপৰত লিখি দেখিছে এতিয়া মই আমাৰ দাদাহঁতৰ ঘৰৰ ওচৰত মানে খুৰা এজনৰ ঘৰত আছো মানে চেংগি বাইদেউহঁতৰ ঘৰৰ ওচৰত আছো এই দেখিছে পুৰা লাইটিং একদম পুৰা ওয়ান্ডাৰফুল লেভেল লগাইছে আৰু যেহেতু গাইস আমাৰ টেমাটা ওচৰত আছে দুই হাৰমান কৈ দিয়ক আৰু এতিয়া আমি গৈ আছো মানে বম কিনিবৰ কাৰণে তো বম কিনিবলৈ বেছি টকা লৈছো 150 টকা বেছি লোৱা নাই গাইস 150 টকা লৈছো আৰু আমাৰ কাহত আছে গাইস আমাৰ কাহত আছে চেংগি বাইদেউ নমস্কাৰ নমস্কাৰ আর কই দিয়ক দুই এখন মানে দেৱালী উপলক্ষে আপোনালোকৰ জেগাত আহিছো ঢেকিয়াজুলি ইমান দূৰৰ পৰা ব্ৰহ্মপুত্ৰ নদী পাৰ কৰি পেলাই আহিছো গাইস ব্ৰহ্মপুত্ৰ নদী পাৰ কৰি আহিছো নাৱত নাই অৱশ্যে গাড়ীত আহিছো মানে ৰাস্তা দিয়ে আহিছো তো দেৱালী উপলক্ষে আমাৰ ৰাইজক কৈ দিয়ক কিবা এটা কি কম আৰু আমাৰ ভাইটিক পুৰা সাপোৰ্ট কৰক পুৰা উঠাই দিয়ক বেছি ওপৰত উঠাব বহুত বেয়া হ'ব বেছি ওপৰত উঠালে বেছি ওপৰতে উঠিব নালাগে তো গাইস কি কৰিব আপোনালোকে শেষলৈকে ভিডিওটো চাই থাকিব আৰু এতিয়া গৈ আছো মানে ঢেকিয়াজুলি মেইন টাউনত আৰু লাষ্টলৈকে চাই থাকিব যোনে চেনেলটো নতুন হৈছে অল নটিফিকেশন অন কৰি পেলাই কি কৰিব সাবস্ক্ৰাইব কৰি দিব আৰু গাইস এইফালে আছে আমাৰ শিৱম ভাই हेलो गाइस একদম পুৰা সিস্টেম ফাৰ দেंगे ঢেকিয়াজুলি টাউনত গৈ পেলাই বম কিনিম গাইস আৰু ৰাতিটো আৰু খতৰা হ'ব ঢেকিয়াজুলি টি ষ্টেটৰ এখন ফেক্টৰী হয় বহুত ডাঙৰ গাইস তো গাইস ইমানে ডাঙৰ যে কি একেবাৰে গোটেই সম্পূৰ্ণ এৰিয়াটো চাহ বাগান আপোনালোকে ইয়াত মানে বেলেগ বস্তু দেখাই নাপাব গোটেই বাগান গাইস মানে আহি গলো মাৰ্কেটৰ ভিতৰত গাইস ঢেকিয়াজুলি টাউনৰ মাৰ্কেটৰ ভিতৰত আহি গৈছো বহুত ভাল লাগিল বহুত খাতৰা আজি বম ফুটি আছে কোনবা ফালে গাইস বাজি আছে কোনবা ফালে নকব গাইস মার্কেট মানে ধুনিয়া লাগিছে গাইস আউট অফ স্ট্যান্ডিং মাইন্ড ব্লোইং ফুল লগোৱা আছে গাইস ফুল লগোৱা আছে কি তো ভাল লাগিছে মানে মার্কেটত অলপ টেহেল रहा हूं এবাল দেখিছে একদম পুরা খতৰা গাইস একদম বহুত ডাঙৰ ডাঙৰ বিল্ডিং ঘৰ দেখা পোৱা গৈ আছে টাউন না বহুত ডাঙৰ এৰিয়া আৰু এইটো আৰু এতে কোনা চিনি পাব নেকি বাৰু মোক কোনো চিনি নাপাব মানে বম লবৰ কাৰণে আহিছো সৰু কুৰা বম বেছি ডাঙৰ বম লোৱা নাই মানে আহিছো গাইস দোকান এখনত আৰু বেছি বম লোৱা নাই আৰু অংগনাবাদী যোৱা পোৱালি আৰু যিহেতু আমি একদম অকণমান বম লৈছো দাদা দুই এখন মান কৈ দিও কি বম লৈছে বিচাৰি আছো আমি 240 টকাৰ বম লৈ ললো এতিয়া আমি পাৰ্কৰ ওচৰত আছো 10 টকা দি ঘুমাই যা পাৰ্কৰ নখুমাম পিছত ঘুমাম ওকে গাইস তো দাদা সকলে বেয়া খাতৰা বম বেটি আছে কিন্তু মই এটা কথা কৈছো গাইস ইয়াত আলফা বম বেচিছে এইবোৰ কিবা মন্টু বম বেচিছে উগ্ৰপন্থী বম নাই কিয় গাইস উগ্ৰপন্থী বম সৃষ্টি হ'ব লাগে এইটো আছে বৰ্ডাৰত ফুটিব তো এইখিনিতে গাইস এটা দুখৰ কথা কওঁ আমি এইবাৰ যে বম ফুটাম ওই বম নুফুটাও আচলতে আমি ৰিয়েল কথা হৈছে পইচা গাইস এনে জ্বলাব লাগিব এটা ৰিয়েলি হয় কিন্তু হিন্দু না আমি হিন্দু গাইস আমি বম ফুটাওঁগা এফালে দাদাহঁতে তো বেয়া এনজয় কৰিছে বম যদি বিক্ৰী নাযায় আগফালে ফুটাই থাকিব এনজয় কৰিব ফাইনেল হয় দাদা আৰে এইটো তো হয় ন অবভিয়াসলি হয় আৰু এইফালে আমি খাতৰা বম লৈছো দাদা কি বম ললে আকৌ এবাৰ কৈ দিয়ক ৰিপিট কৰি পেলাই নাই মই কোন ৰকম ঘৰত বল পইচা শেষ হৈ গ'ল একদম শেষ পেন খলি গৈছে গাছ আৰু নোৱাৰো আৰু সো গাইস দেখিছেনে মটন চপ আৰু এইবাৰ ডিম চপ এইফালে আমাৰ খুৰিয়ে বেছি আছে আৰু আমি খাইছো ইয়া কিবা মটন চপ মানে অলপ মাংসও আছে আৰু ইয়াত 10 টকা দিছে আমি খালো ডিম চপ প্ৰথমত তো গাইস ৰাতিৰ ঘৰবিলাক চাও না কি মজাকে একদম টিপটপ লাইট লগাই পেলাই এই ঝিলিক জেলাক লাইট লগাই পেলাই ঘৰবিলাক সজাই কৰি ৰাখিছে সো গাইস এইবাৰ দেৱালী উপলক্ষে মই ঘৰত থাকিব নোৱাৰিলো আৰু আপোনালোকে গম পাই মই ভিডিঅ প্ৰথমতে কৈছিল যে মই ঢেকিয়াজুলি টেমাদাহঁতৰ ঘৰত আহিছো ফুৰিবৰ কাৰণে আৰু এইটো হৈছে দাদা আৰু দাদা এই হৈছে ভন্টি সৰু ভন্টি আৰু নামটো কৈ দিয়া তোমাৰ
কুমকুম কৰ্মকাৰ বহুত ভাল লাগিলে আৰু তাৰ উপলক্ষে আৰু তেওঁলোকৰ ঘৰৰ আগতে গাইছ কলগছ লগাই দিছে এবাৰ ঘৰত থাকিব নোৱাৰিলে তো মনটো অলপ বেয়া লাগিছে কিন্তু গাইছ পুৰা ফুল এনজয় কৰি আছো ইয়াত আৰু যোৱা বছৰৰ দেৱালীটো অলপ এনজয় কৰিব নোৱাৰিলে আৰু এতিয়া এই বছৰ বহুত খাতৰা এনজয় কৰিছে বহুত মানুহে কাৰণ যোৱা বছৰ নিচিনা নাই কিয় ন যোৱা বছৰটো গাইছ বৰষুণৰ কাৰণে আমি কলগছে লগাব নোৱাৰো কলগছ লগাইছে যদিও এনেকা হৈ গৈছিলে আৰু বোমটো ফুটাবই নাপালো বহুত দুখ আছিলে যোৱা বছৰ কিন্তু সেইবিলাক নাই এইবাৰ পুৰা কলগছত চাকি তাকি লগাই দিছে পুৰা ইফালে আৰু ইফালে সৰু ভণ্টি আছে আমাৰ দাদা টেমাদাৰ এইফালে তোমাৰ নামটো কৈ দিয়া ইচিকা কৰ্মকাৰ বহুত ধুনীয়া আৰু ইফালে বাইদেউ আছে খুৰা খুৰী আছে বহুত আছে পিছত মই দেখাম বাৰু ডাঙৰ বম গাই ছোৱালী বিলাকৰ সেই বম নহয় চিৰি বাতি ছোৱালী বিলাকৰ গাইছে দিৱালী যোনখন গাঁৱত আছে তো সেইখন গাঁৱত অলপ ৰাতি অকলে ঘূৰি আছে এক্সপেৰিমেণ্ট লৈছোঁ এইফালে বম এইফালে কি লগাইছে নাজানো গোটেই লাইটিং চাইটিং এইফালে লগাইছে তো গাঁৱৰ মানুহ ন তো সকলোৱে ইয়াত ডিস্কো লাইটো লগাইছে দোকানৰ ফালে তো সেয়াই ৰাতিৰ পৰিৱেশ এটা বেলেগ এটা ঠাইত আছোঁ বেলেগ এটা এক্সপেৰিমেণ্ট ব'লা আমি অলপ ঘূৰোঁ তো সেইটোৱে ক'ব বিচাৰিছোঁ যিখিনি আমি এনজয় এতিয়া এইখিনি সময়ত কৰিব লাগে ন তো আপুনি এটা যেতিয়া ষ্টেজ পাব আমাৰ অলপ ধৰি লওক ডাঙৰ হৈ গ'ল বা যোনবিলাক এতিয়া ডাঙৰ সেই আপোনালোকে সেইখিনি এনজয়টো নাপায় আমাৰ নিচিনা কাৰণ আমি এইটো এজত এনজয় কৰা এজ হয় ন এইফালে লাইট লগাইছে ধুনীয়া লাগিছে গাইছ কলগছত লগাইছে তো সেয়া চাওক আৰু মিছ কৰি আছোঁ ঘৰত পৰা বহুত দূৰত আছোঁ ন তো বেয়া লাগে হাজাৰ হ'লেও মা দেউতাহঁতৰ পৰা অলপ দূৰত আছোঁ কিন্তু গাইছ এটাই কথা ক'ব বিচাৰোঁ আপুনি যিমানে যি নহওক কিয় সদায় মা দেউতাই আৰু ওপৰৱালাই হয়নে নহয় ভাই আৰু দেৱালীৰ আমি এনেই গাঁৱত ঘূৰি দুজনমান পাৰ্টনাৰ মিলি পেলাই আৰু যিহেতু নতুন ন এইটো গাঁৱত মই ফাৰ্ষ্ট টাইম আহিছোঁ ঢেকীয়াজুলিত আৰু গোটেই অলপ বাগান এলেকা আৰু মানুহবিলাক একদম ফ্ৰী কৈছে নহয় মানুহৰ লগত পটককৈ মিলি যায় আৰু খুব ধুনীয়াকৈ ব্যৱহাৰ পাতি কৰে আৰু এইফালে মই দেখুৱাই গৈ আছোঁ দেই আপোনালোকক লাইট চাইট লগাইছে লাইট মানে কি বিশেষকৈ চাকি মেইন ন চাকি লগাইছে চাৰিওফালে তো এয়া দোকানো আছে এখন গাঁৱত ৰাতিৰ এইটো এটা ঠাণ্ডা লাগিছে আপোনালোকক মই দেখাই আছো আৰু আঙুলি কি ধুনীয়াকৈ একদম দিছে দেখিছে চাকি দিছে এইটো গাইছ ট্ৰেডিচনেল ন আমাৰ এই পৰম্পৰা গাইছ এইটো আমি টিপটপ এইবিলাকতো গাইছ চব মেড ইন চাইনা না তো বেছিভাগ এইবিলাক এইটো চাইডৰ পৰাই আমাৰ যোনটো দীপাৱলী পোহৰৰ উৎসৱ বুলি কয় গাইছ এইটো মেইন ন কলগছৰ আগফালে চাকি লগাই কলগছ লগাই পেলাই এইটো আমাৰ উৎসৱ पालन करूँ हमारा जलकिया बम इज रेडी एकदम लड़का लोग बम लेके पहुंच गया है लड़की लोग कहाँ है जल्दी आओ मैंने तो गाइस हमारे जलकिया बम लगाई छे एटा हमें पलाबो राखी अरे बाबा क्या होगा अब अरे मागो गेट फूट गया वो गाइस और द शॉट इसको बोलता है गाइस असली धमाका दादा की टेंशन हुई अपनी क्यों निकाह बही है दादा की होइसे अपना दादा राम नकबो दादा देवाली सब बम मैंने किनी लो और बम फुटाई लो सब खेग সেইকাৰণে আপুনি বহি আছে নেকি দাদা पूरा चिंता बही আছে একদম নকব দাদা 1 2 3 হ্যাপি দিৱালী তো গাইস এটা বস্তু দেখাম আপোনালোকক গম পাইছে এটা বস্তু বাইদেউজনী দেখিছে এই বাইদেউৰ চেহেৰাটো চাব আৰু আমাৰ খুৰী চেহেৰাটো চাব কিমানখিনি একদম গম পাইছে মেচিং কৰে আৰে হ'বই নহয় মাহে চাওক আপুনি চাওক মানে যে আপোনালোকে ডিফাৰেঞ্চটো ক'ব কমেণ্টত জনাব আৰু কোন কেনেকৈ দেখাত সেইটো আৰু কমেণ্টত জনাব অঁ য়েছ এইটোতো চিনি পাবই অৱশ্যে এই কি কয় দাদা হয় নে নহয় एकदम राइट এটা এখন ফুটনে वाला है ऊपर ঠাপ ঠুপ ঠিক ঠাপ ঠুপ তো মানে এতিয়া খাতৰনাক বম এটা ফুটাবৰ কাৰণে গৈ আছে বম নহয় এইটো আচলতে ৰকেট হয় যোনটো ওপৰত যাব আৰু এনেকুৱা বম ফুটিব এইফালে क्या होगा रे कालिया क्या होगा पाई को से पकड़ हैप्पी दिवाली पूरा बम खतरनाक गाइस वो गाइस अल्फा बोल बाबा क्या बम है यार डुम 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 गाइस रॉकेट गोल खतरनाक फुटिले हो गाइस মানে মই কোত আইছো আপোনালোকক মই ভিডিওৰ প্ৰথমতে কৈছিলো গাইস মই ইছো গাইস ঢেকিয়াজুলি আমাৰ টেমাদাহঁতৰ ঘৰত আৰু এইটো ৰুম হৈছে আৰু গোটেইটা ফ্যামিলি মেম্বাৰ বহি আছে এইটো ৰুমত আৰু আপোনালোকক গোটেইখিনি আজি ডিটেইলছ দিম আৰু কি
কি সকলো গম পাব মানে কি কেলে কৈছো আপোনালোকে গম পাব এইফালে তো মই পৰিচয় কৰিছো এয়া হৈছে আমাৰ দাদা আৰু তেওঁলোকৰ ঘৰতে আহিছো টেমা দা আৰু আপোনালোকে সাদা টেমা বুলিও ক'ব পাৰে দেৱদাস কৰ্মকাৰ ক'ব পাৰে আৰু এওঁৰ এইফালে হৈছে খুৰা খুৰী মানে আপুনি কি বুলি ক'ব হেনেকে মোৰ হিচাপত খুৰা খুৰী এ খুৰী আৰু তাৰ পিছত হৈছে আমাৰ এয়া আপকামিং বৌ বুলি কওঁ চেংগি বৌ আৰু আপোনাৰ আচল নামটো কৈ দিয়ক আমাৰ অডিয়েন্সক মোৰ নাম সুহানি গৰাই আৰু এইফালে আমাৰ ওচৰৰে মানে বাবু এটা তোমাৰ নামটো কৈ দিয়া যুৱৰাজ গৰাই খাতৰা আৰু এইফালে আমাৰ বছৰ এফালে ভন্টি আছে আৰু এজনী আছে এইফালে ঘুমাই আছে শুই আছে তো কাম হিয়াৰ আৰু চবতকে ডেঞ্জাৰাছ কথা হৈছে আপোনালোকে চাগে আমাৰ দাদাৰ যিমানখিনি ভিডিঅ'ত চাই থাকে কিন্তু দাদা সবখিনি নেদেখুৱাই গম পাইছে নাই কিন্তু খুৰা খুৰীহঁতক দেখাইছে বুলিও মই নাজানো কিন্তু মই আজি দেখাইছো এইফালে খুৰা খুৰীৰ লগত আছে আৰু তাৰ লগতে আছে আমাৰ দাদাৰ বাইদেউ আৰু এয়া হৈছে বাইদেউ আপোনাৰ নামটো কৈ দিয়ক নমস্কাৰ মোৰ নাম উমা কৰ্মকাৰ বাইদেউ লগ পাই ভাল লাগিলে একদম পুৰা ফ্ৰী আছে ফেমিলিটো একদম ভাল লাগিছে আৰু চাওক মই এটা কথা কওঁ মই ক'ৰ মানুহ আৰু আহিছো ক'ত মানে কিবা এটা ভাল লাগে ন এটা নতুন যেতিয়া ফেমিলি লগ পাওঁ আৰু কথা বতৰা অলপ মিলে তো ভাল লাগে মই যিকোনো কথা চবৰ লগতে ফ্ৰীকে পাতো তো ভাল লাগিছে ইয়াত আহি পেলাই আৰু ইমানখিনি ৰুমটো দেখিছে নে গাইছ আপগ্ৰেড হৈ গয়া হে পুৰা একদম আল্ট্ৰা প্ৰো নেক্সট লেভেল গাইছ সোফা দেখিছে নে গাইছ আৰু ইফালে দেখিছে নে এয়া ক'ব বিচাৰিছো আপোনালোকে যদি আহে কৰে কেতিয়াবা আমাৰ দাদাহঁতৰ ঘৰত এইবিলাক দেখা পাব তো মই সেইটোৱে ক'বলৈ বিচাৰিছো আৰু আহিলো মই যোৱা ৰাতি কালিৰ আগদিনা মানে কালি আহিছো আৰু মানে আহাৰৰ মই ভিডিঅ' বনোৱা নহল ন আৰু বনাইছিলো অলপ প্ৰব্লেম হ'ল আৰু মোবাইলটো মোৰ হেং মাৰি থাকে মানুহটো আৰু জেং সেইকাৰণে হেং মাৰিব ন তো সেইকাৰণে গাইছ মই ভিডিঅ' নবনাৰ আৰু আজি দেৱালী স্পেচিয়েল হিচাপে মই বনাইছো তো এইখিনি অলপ দেখুৱালে আৰু চমু বিহুতে আমাৰ দাদা দুইখানমান কৈ দিয়ক এতিয়া নাম হয় আকাশদ্বীপ শৰ্মা কিন্তু ব্লগত নাম আছে আকাশদ্বীপ ব্লগছ মই কম বাৰু তুমি ক'ব নালাগে মই চাইছো না ভিডিঅ' বহুত আগৰ দিনৰ লগ পোৱা এই টিংৰু কৈ আছিলে এতিয়া পিংৰু হৈ গ'ল কুমকুম বুলি মাতি আছে তথাপিও থাকিব দে কুমকুম আছে বাহিৰত দে মই কথা পাতি আছো তো আমাৰ ভাইটিৰ ব্লগটো যিমান পাৰিলে শ্বেয়াৰ কৰিব ইমান দূৰৰ পৰা আহিছে আমাৰ ঘৰত ইমান ভৰসা কৰি আহিছে যে এটা আনখা জেগাত গৈছো টেমাদাৰ ঘৰত বেলেগ এটা এক্সপিৰিয়েঞ্চ পাইছো আৰু অকলে আহিছো গাইছ যাত্ৰাটো মানে এনেকুৱা খাতৰা চিটুৱেশ্যন হৈছে না ক'ব নোৱাৰো কৈছো মানে কি হৈছে গম পাইছে আহিব লাগে ক'ত গৈছো ক'ত মই নতুন ঘুমাব লাগিছিল ডাঙৰ ঠিক আছে দেখতে ৰহক আমি গাইছ বম চমটো ফুটালো কৰিলো সকলোকে দেখালো কৰিলো ৰাতি যেতিয়া সাজটো খাম সেইটো খাই পেলাই দেখুৱাই কৰি ভিডিঅ'টো লাহেকেহে এণ্ডিং কৰিম দেই তো এয়াই আছিলে সকলো ফেমিলিক দেখাই দিলো যিমান পাৰে তো ভাল লাগিলে সকলোকে লগ পাই পুৰা ফ্ৰী আছে একদম যিমান ৰিয়েলিটি মানে ভিডিঅ'ত দেখো না ৰিয়েলিটিত একদম পুৰা ফ্ৰেছ এণ্ড ক্লিয়াৰ কিছুমান ছোৱালীয়ে 12টা মাহত 13টা বয়ফ্ৰেণ্ড চেঞ্জ কৰি আকৌ হোৱাটছএপত ষ্টেটাছ দিয়ে চঞ্চল হ'ব বাৰু কিন্তু চৰিত্ৰহীন নহয় क्यों करता है तुम लोग ऐसा मत करो कैसे कष्ट होता है हमको तो फाइनली बहुत देवाली सेवाली की आছিলে সব পালন কৰি পেলাই মানে বম চম ফুটাই কৰি শেষ আমাৰ আজি কাৰ্যসূচী এতিয়া অন্নমুঠি খাবৰ কাৰণে মই আৰু দাদা বহি গৈছো ভাতৰ কাঁহী লৈ পেলাই আজি কি আছে দাদাহঁতৰ ঘৰত ৰাতিৰ সাজত মই দেখুৱাই দিছো প্ৰথমতে এয়া ভাত আছে তাৰপিছত দালি আছে তাৰপিছত এয়া বডি ভাজি এইফালে আছে আৰু পাপৰ জাষ্ট একদম মজা খানা মই এনেকা খানাই বিচাৰ কাৰণ ইমান অজৰ খাইনো কি লাভ আছে এনেকুৱা হজম নহব হয় না চিম্পল খানা খাক একদম বিন্দাছ হৈ থাকক দাদা কেনেকা কক দুই টেষ্টি হৈছে দাদাই খালে ময়ো খাই গাইছ জনাই আছো কেনেকা হৈছে নিমখ হৈছে নে নাই এতিয়া কি হৈছে কি সকলো একমুঠি খাই আপোনাক জনাম এতিয়া গম পাইছে নে গাইছ আৰু বনাইছে এইফালে আমাৰ খুৰী আৰু এইফালে আছে বাইদেউ এজনী আছিলে এইফালে বাইদেউ এজনী ভণ্টি হা বাইদেউ এজনী মিলাই পেলাই চবে মিলি জুলি বনাইছে খাই পেলাই কৈ আছো কেনেকৈ কি হয় সদায়তো আৰু নিজৰ ঘৰৰ খানা খাই থাকো না আজি এটা বেলেগ ঠাইত আহি পেলাই খাইছো আৰু মজা যদি মোক 10 নম্বৰ দিবলৈ দিয়ে গাইছ মই 9.5 নম্বৰ একদম চকু মুদি দিম একদম সঁচা ধেমালি কৰে মজা হৈছে পাপৰটো খাইছো মজা একদম কুৰুক বাজিছে
তো মানে ভাত পানী খাই পেলাই পুৰা ফিনফিনি আৰু মানে টুলুং টুলুং পেট হৈ গৈছে তো এটা আমাৰ কালি শুবৰ কাৰণে বাকী তো মই ভিডিঅ'টো গাইছ এইখিনিতে আজি সমাপ্ত কৰিলো যিমান পাৰিলো যি কৰিলো সবখিনি দেখাইছো আৰু আজি দেৱালী স্পেচিয়েল সৰু মৰু টিকলু মিকলু এটা ভিডিঅ' আপোনালোকৰ কাৰণে উপস্থাপন কৰিবলৈ যথেষ্ট পৰিমাণে চেষ্টা কৰিলো তো যিমান যি কি নহয় নাজানো আৰু আপোনালোকে কমেণ্টত গাইছ জনাব ভিডিঅ'টো কেনেকুৱা লাগিলে আৰু হৈছে নে নাই এণ্টাৰটেইনিং আৰু এই আৰু হেপী দেৱালী আকৌ এণ্ডত আকৌ জনাইছো মোৰ ফালৰ পৰা আৰু আমাৰ দাদাৰ ফালৰ পৰা দাদা কি কলে আজি খানাটো ভালদৰে খুৱাইছে আৰু বিৰাট ভাল লাগিছে নৰ্মেল খানা যদি পুৰা জবৰদস্ত খানা আৰু দেৱালী আপোনাৰ লগত এবাৰ পালন কৰিবলৈ পালো ইমানখিনি মানে কি বুলি সুবিধা তো কিবা দুই এষাৰ মান কৈ দিয়ক শেষৰ অডিয়েন্সৰ কাৰণে এটা মানে ঘুমাই যাব আৰু আমি এতিয়া মই ক'ব বিচাৰি আছো আমাৰ এই সৌৰজগতৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ড আমাৰ ক'বলগীয়া গ'লে বহুত কথা আছে এতিয়া বৰ্তমান মই বেছি ক'ব বিচৰা নাই 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 আমাৰ মামাও খঙাই যাব যদি মই আজি বেছি কওঁ মামায়ে ক'ব যে মোতকৈ বেছি কোৱা মানুহ আছে এইটো হয় কথাটো হৈ যায় আজি শেষ কৰিম ভিডিঅ'টো আৰু বেলেগ নেক্সট ভিডিঅ'লৈ আকৌ লগ পাম সোনকালে তো এইটোৰ কাৰণে মোৰ ভাইটিৰ যোনে যোনে চেনেলটোৰ ভিডিঅ'টো চাই আছে কেনেকুৱা লাগিছে গাইজ কমেণ্টত জনাব আৰু গাইজ যদি চেনেলটোৰ ভিডিঅ'টো ভাল লাগিলে তো আপোনালোকে কি কৰিব লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু যদি চেনেলটোত নতুন আহি ভিডিঅ'টোৱে চাই আছে তো ছাবস্ক্ৰাইব কৰিবলৈ গাইজ প্লিজ নাপাহৰিব আৰু গাইজ মোৰ ইনষ্টাগ্ৰামৰ আকাশদ্বীপ ব্লগছত গৈ পেলাই ফ'ল' কৰি দিব আৰু দাদাৰ টেমা দেৱদাস কি বুলি আছিলে আপোনাৰ টেমা দেৱদাস বুলি আছে দাদাটো ফ'ল' কৰি দিব আৰু মোৰটো কৰি দিব আকাশদ্বীপ ব্লগছ বুলি আৰু যদিহে ৰিলছ বিলাক চাই পেলাই ভাল পায় কাৰণ ৰিলছ আমি বনাওৱেই খাতৰা খাতৰা গম পাইছে তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছো ভালদৰে থাকিব একদম পুৰা এনজয় কৰি থাকিব জীৱনত কেতিয়াও দুখ বোলা বস্তুটো আহিলেও জীৱনত কি কৰিব সুখটো আনিবলৈ চেষ্টা কৰিব তো ভাল লাগিলে আপোনালোকক ভিডিঅ'টো দি পেলাই তো সেই আৰু বেছি কথা নকওঁ তো বহুত ৰাতি হৈ গ'ল তো টিল দেন টাটা বাই বাই জয় আহম টাটা বাই বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাম তো কি কৰিব ধামাকা আহিব দেই ভিডিঅ'বিলাক ধামাকা টাটা বাই বাই জয় আহম আকৌ বাই